নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সকলোৱে দিনবিলাক ভালে কুশলে যাওক তাৰে কামনা কৰিলোঁ। আৰু আজি গৈ আছোঁ পথাৰলৈ, যিহেতু খেতি ছিজন। হাতত এইখন কোৰ দেখিছে নিশ্চয়। খেতি ছিজন যেতিয়া পথাৰত অলপ কোৰ মাৰি আহোঁ। আমি এই আমাৰ পুৱজিত আহি আছে, এয়া আমাৰ পাঞ্জলকাই গৈ আছে আৰু সেইজন পাঞ্জলকাৰ ল'ৰাটো গৈ আছে। চাৰিজনে মিলি আমি গৈ আছোঁ এতিয়া পথাৰলৈ। আৰু আজি কেনেধৰণে দিনটো কটাওঁ আৰু কেনেকুৱা ধৰণকে পাৰ কৰাওঁ এই সম্পৰ্কে ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। বহুত ধামাকা হ'বলৈ গৈ আছে। আচলতে আজি কেইবাবছৰৰ পাছত পথাৰলৈ আহিছোঁ, যিহেতু চাওক ধুনীয়াকৈ এইবিলাক চাৰিও কাষে কোৰ মাৰি থৈছে, এয়া কঠীয়া সিঁচি থৈছে। আৰু আমি পাই গ'লোহি এতিয়া পথাৰ। এয়া কোৰখনৰ লগতে সেয়া হেণ্ড ট্ৰেক্টৰ থৈ দিয়া আছে। আৰু হেণ্ড ট্ৰেক্টৰখন চলাব নাজানো, কিন্তু আজি চলাই চাম বুলি ভাবিছোঁ। আমাৰ পাঞ্জলকাই শিকাই দিব মোক, গতিকে চাওঁ, শিকি চাওঁ পাৰোঁ নে নোৱাৰোঁ। ঐ পুৱজিত, আমাৰ পথাৰখন কি হ'ল বা? পথাৰখনে নাই দেখোন। ইয়াত পেট্ৰল ভৰাই লৈছোঁ। পেট্ৰল নহয়, ডিজেল বোলে, ডিজেল ভৰাই লৈছোঁ। তাৰপৰা এতিয়া ট্ৰেক্টৰ ষ্টাৰ্ট হ'ব আৰু কোৰ মাৰিম। এয়া ধুনীয়া পথাৰ এইফালে, যিহেতু আমাৰ প্ৰধান খেতিয়ে হৈছে ধান খেতি, সকলোৱে কৰে। আৰু এই ছিজনটোত বহুত এটা আনন্দময় সৃষ্টি হয় সকলোৰে মাজত। পুৱজিত, তোক প্ৰশ্ন এটা কওঁ, এই হেণ্ড ট্ৰেক্টৰখন যদি গুৱাহাটীলৈকে নিব দিয়ে পকাইলে তেনেহ'লে মানে কেনেকে নিবি? মানে গাড়ীত তুলি নিব বোলে। এয়া ৰেডি হৈ আছে, ষ্টাৰ্ট কৰ। কিকটো বিচাৰি পোৱা নাই, কিকটো হেণ্ড ট্ৰেক্টৰখনৰ। আচলতে বহুত দিনৰ পাছত পথাৰলৈ আহিলে এনেকুৱাই হয়, মানে ক'ৰবাত কিক বিচাৰি নাপাবি, ক'ৰবাত চেল বিচাৰি নাপাবি। সেইটো ঘূৰাইছে। এই কোৰখন কাম নাই হেনো এতিয়া, যিহেতু এফালে পুৰা হাহাকে গৈ আছে। কোৰখন কামেই নাই, মানে এখন কাম নাই, মানে এনেই লৈ আহিলোঁ। এখন বোলে ট্ৰেক্টৰখন বোলে যোৱা বছৰেই পথাৰত থৈ দিয়া বোলে, নিব নোৱাৰিলে। সেইকাৰণে আকৌ আজিৰ পৰা আকৌ পুনৰ ষ্টাৰ্ট কৰিছে। মানে আচৰিত। মানে আমাৰ এইটো পোৱালিটো পুৰা খেলি আছে। সহজতে চিন্তা কৰি আছে, গোটেই পথাৰখিনি যদি মই মাৰি দিব পাৰিলোঁ যে পইচাটো বহুত পালোহেঁতেন, সেইটো কথা চিন্তা কৰিছে। মানে হয় নহয় ক? লুঙি পিন্ধি আছে দেই, ঘৰত পেণ্ট এটা মেলি আছে নহয়। আৰু আমি চাই আছোঁ এতিয়া লাহেকৈ ট্ৰেক্টৰখন শিকিম আৰু শিকাই দিব আৰু চাই থাকক। এয়া সহজতে প্ৰথমে চলাই লৈছে। এয়া বোলে এইটো ক্লাছডাল মানে আপ ডাউন কৰি থাকিলে হয় বোলে, আৰু শিকাই গৈ এতিয়া পুনাই কৰি থাকিব লাগিব। এয়া তাৰপৰা মোৰ পাল, তাৰপৰা মই চলাওঁ। আকৌ এতিয়া পাইছে কাম, চেষ্টা আকাৰ্য একো নাই। অলপ মাথা ব্ৰেইনটো ঘূৰালে মানে পায়ে মানে। আহি পেলাইছিলে, অলপ কষ্ট হৈছে হোৱাটো, অলপ শিকিছে তেতিয়া পলাই দিলোঁ। ভালকে চলা, ভালকে চলা। পোৱালি আগত দিব, আগত দে, তাৰ আগত নাথাকিবি, যেনিবা যাবগে।
পথাৰত ফালি ফালি খেতি কৰিবলে শকতকৈ কলা ফুলৰ এজনী ছোৱালী লাগে মোক জাননে বিয়াখন পাতিবলে তোকে দেখি জানৈ মনে খাইছে সঁচাকৈয়ে পাৰিবি ঘৰ ধৰিবলে তোকে দেখি জানৈ মনে খাইছে সঁচাকৈয়ে পাৰিবি ঘৰ ধৰিবলে ধেমাজি লখিমপুৰ নহয় যে বেছি দূৰ গৰমত দিবিনে তই মোৰ জানৈ ধেমাজি লখিমপুৰ নহয় যে বেছি দূৰ গৰমত দিবিনে তই আছে ন এইটোতে বোলে ঘূৰাই বোলে হা এইটো মানে এনেকে কৰিলে মানে ৰাত চাত যায় এইটো কৰিলে মানে ভেপ চাত যায় মানে অলপ হাততো জোৰ লাগে শিকিলো আৰু দুদিনমানৰ পাছত পাৰিম মানে মানুহ নহয় আৰু নোৱা মানে এখন চলাবলৈ মই এখন নোৱা চলাবলৈ মই ট্ৰেক্টৰখন চলাই আনো লিকটো চা ডাইৰেক্ট যাব লাগে এইফালে আনিলো এইফালে এনেকে কৰি এইফালে একদম এইটো চা এইটো লিকটো এনেকে লৈ গলো মানে আচৰিত এতিয়া মন কৰিছো মানে মাৰি যোৱাৰ পাছত এইখন পথাৰৰ এইফালে আছে মতাপুং কাইচা আৰু এইফালে আছে বৰগাঁও তাৰ পৰা এই মোৰ বেক চাইডে আছে এইফালে দৈগাচুক এইফালে দীঘলাপুৰ এইফালে বেবেজীয়া মানে এইখন আমাৰ সম্পূৰ্ণ এই গাঁৱৰ যিখিনি মানে মানুহ এই ওচৰ পাজৰ গাঁওখিনিৰ মানুহ সকলোৰে পথাৰ ইয়াতে আছে আৰু ইহঁতে খেতি এইখন পথাৰতে খেতি কৰে মানে এইফালে থকা কমলাপুৰ ইমানলৈকে এই পথাৰ লাগি আছে মানে সংলগ্ন হৈ আছে আৰু এইফালে গৈয়াটিং আশীৰ্বাদ আৰু মতাপুং মাগুৰী বিলৰ লৈকে মানে এই পথাৰখন সংলগ্ন হৈ আছে মানে এতিয়া অলপ বহি লৈছোঁ এই পুৰা ষ্টাইল কৰাত লাগিছে পথাৰটো ষ্টাইল কৰিব নেৰিলে মানে মোৰ চাওক ষ্টাইল চাওক এইটো বিপ এইটো গেম কি মানে আমি যে এতিয়া পথাৰ যে মাৰি আছোঁ আমাক এইটো কোনে দিবহি ভাতটো কোনে দিবহি এইটো চিন্তা কৰি আছে মোক মেইন লক্ষ্য লাগি আছে এইটো কথা এইটো খানাটো মই সেইটোৱে চিন্তা কৰিছোঁ আমি কাৰ পথাৰ ভাল পাই আছোঁ আমি নিদিম জানো মানে এটা দুবাৰ শেষ হ'ব এতিয়া আৰু দুটামান লাইন বাকী আছে মানে দুই তিনিটা মানে লাইন বাকী আছে আৰু এটা দুবাৰ খতম এতিয়া কষ্ট কৰিলে পাণ জল খায় মানে এই দুবাৰ খতম কৰিলো এতিয়া এই দুবাৰ সম্পূৰ্ণ খতম কৰিব লাগে এই দুবাৰ আকৌ হ'ল যে লৈ ললে এতিয়া দুবাৰটো টুকিলো পাৰিবি না পাৰিব বোলে এই গোটেই দুবাৰটো মাৰিব ই অকলে চাওঁ পাৰে নে নোৱাৰে আৰু পাৰিলে তোক কিবা এটা দিম মই মোৰ ফালৰ পৰা ঐ যদি গোটেই দুবাৰটো এটা ক'ব পাৰ মই কিবা এটা দিম তোক হা এইটো এতিয়া নকওঁ মাৰি আছে কোৰখনলৈ অলপ মাৰি চালোঁ আচল কৰি থাকিলোঁ ট্ৰেক্টৰখনৰ আগত পাণৰ কাৰণে ভাগৰ লাগিছে বোলে ভাগৰ লাগিছে পুৰা লেচি পেলি ঐ পোৱালি এইফালে এই পোৱালিটো পুৰা গা ধোৱাত ব্যস্ত আগতে যেতিয়া সৰুতে মাহঁতৰ লগত পথাৰত লাগি আহোঁ ন তেনেকৈ জাবুৰ মানে পানীবিলাকত গা ধুই একদম ইমান ভাল লাগিছিলে আচৰিত মানে এই পথাৰবিলাকলৈ আহিলে সঁচাকৈ ল'ৰালীৰ দিনবিলাক মনত পৰি যায় মানে য'ত শুকাই ফুৰোঁ
গা ধুই ফুৰো এইবিলাক নিশ্চয় আপোনালোকৰ মনত পৰিছে এই লোৱাৰী দিনবিলাকলৈ আৰু এয়া এটা মাদকতা আজিৰ দিনটোৰ মাদকতা এটা ভাল লগা সময় পাৰ কৰাইছোঁ বহুদিনৰ পাছত বহু বছৰ বিৰতিৰ পাছত পথাৰলৈ আহিছোঁ মনলৈ উভতি আহে লৰালি সেই গানটো মানে একদম ফুটি উঠিছে মানে আজি আছিলো তোৰে মৰমতে খেলি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু আজিৰ দিনটোৰ আনন্দ এনেকৈয়ে গ'ল আৰু ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি আপুনি যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ এটা লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইবে নতুন এটা ভিডিঅ' বনাবলৈ উৎসাহ প্ৰেৰণা সাহস দি যায় সেইকাৰণে আৰু নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু সকলোৱে দিনবোৰ শুভ আৰু সুন্দৰ হওক তাৰে কামনা কৰিছোঁ ধন্যবাদ নিয়ৰৰ শৰাই চকুৰ পচাৰতে ৰাতিপুৱা সমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম